কোনোবাই ঠিকেই কৈছিল, জীৱনলৈ বাৰে বাৰে হতাশা আহিব পাৰে। সেই বুলি তুমি আশা নকৰাকৈ নাথাকিবা। সপোন বাৰে বাৰে ভাগি যাব পাৰে, কিন্তু তুমি সপোন নেদেখাকৈ নাথাকিবা। সফলতাৰ বাট সদায় কাইটিয়া, আঘাতৰ বাবে কেতিয়াও ভাগৰি নপৰিবা। নমস্কাৰ বন্ধুসকল, মই উৎপল আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি ধুনীয়া কাহিনী। কাহিনীটো লিখিছে মোৰ ভাইটি ভাস্কৰজ্যোতি মেধিয়ে। বলকচোন কাহিনীটো আমি আৰম্ভ কৰোঁ। ৰাজু এজন দুখীয়া ঘৰৰ ল'ৰা। সৰুতে পিতৃহাৰা হৈ পৰা ল'ৰাজনে প্ৰয়োজন সাপেক্ষে একো নাপায় বা ল'ৰাজনৰ মাকজনীয়ে একো দিয়াব নোৱাৰে। 10ম শ্ৰেণীৰ পিছত অভাৱৰ বাবে সি আকৌ পঢ়িব নোৱাৰিলে। সি সকলো কামতে পাকৈত যদিও তাৰ সমনীয়া বন্ধুসকলে তাক সিমান এটা ভাল নাপায়। দুখীয়া ঘৰৰ ল'ৰাৰ বাবেই তাক কিজানি ঠাট্টা মস্কৰা কৰি তাৰ বন্ধুসকলে আনন্দ পায়। হ'লেও সি সিহঁতক একো নকয়, বৰঞ্চ হাঁহি এটা মাৰি গুচি যায়। এদিনাখন ৰাতিপুৱাৰ কথা। অইন দিনাৰ দৰে ৰাতিপুৱা সি মাছলৈ ওলাল। সেইদিনা ৰাতিপুৱা তাৰ বন্ধুসকলে স্পৰ্টছ শ্বু ইত্যাদি পিন্ধি দৌৰাৰ লগতে ব্যায়াম অভ্যাস কৰি আছিল। সি এজন বন্ধুক লাহেকৈ সুধিলে, ঐ তহঁতে কি পুলিচৰ এপ্লাই কৰিবি নেকি? লগৰ এজনে ক'লে, কৰিলোঁ। মোকো কৰাই দিবি, মানে মই ভালকৈ নাজানো। তেতিয়া সিহঁতৰ মাজৰ এজনে ক'লে, ঐ সন্তু, আমাৰ আৰু বেলেগ কাম নাই ন, এইবোৰ তহঁতৰ বাবে নহয়, যা তই পথাৰত জাল পেলাগৈ। কথাখিনি শুনাৰ পিছত সি আৰু তাত নৰল, তাৰ পৰা গুচি আহিল। সেই সময়ত সিহঁতৰ কথাবোৰ দূৰৰ পৰা গাঁৱৰ এজন শিক্ষকে শুনি আছিল। সেইদিনা স্কুল ছুটি হোৱাৰ পিছত শিক্ষকজনে এবাৰ ৰাজুৰ ঘৰলৈ গ'ল আৰু চাকৰিত আবেদন কৰিবৰ বাবে প্ৰয়োজনীয় নথিপত্ৰখিনি তাৰ পৰা সংগ্ৰহ কৰি ল'লে আৰু ক'লে যে আজিৰ পৰা তোৰ সংগ্ৰাম আৰম্ভ। কষ্ট কৰ, ভাল ফল এদিন নিশ্চয় পাবি। সি কষ্ট কৰিলে, দিন ৰাতি নাচাই কেৱল দৌৰিলে। আৰু এদিন ৰাজুৱে সেইদিনা কামলৈ যাবৰ বাবে ৰাতিপুৱা প্ৰয়োজনীয় বস্তুবোৰ সামৰি আছিল। এনেতে তাৰ ঘৰৰ পদূলিত ডাকুৱালজনে তাক চিঠি এখন দিলে আৰু গুচি গ'ল। খামটো খুলি চিঠিখন পঢ়ি দেখে যে পুলিচত ট্ৰেইনিঙৰ বাবে সি চিলেক্ট হৈছে। খবৰটো শুনিয়ে মাকৰ চকুৱেদি আনন্দৰ চকুপানী ওলাল। ৰাজুৱে ক'লে, মা আজি সুখৰ দিন, এতিয়া আৰু চিন্তা নাই। কেৱল তোৰ বাবে নহয়, দেশৰ বাবেও আজিৰ পৰা মই সেৱা আগবঢ়াব পাৰিম। গতিকে বন্ধুসকল, সদায় অৱজ্ঞাৰ বলি হোৱা ল'ৰাজন আজি সকলোৰে আদৰত। সময় সদায় একে নাথাকে আৰু তাক ঠাট্টা মস্কৰা কৰা সেই ল'ৰাকেইজন সিহঁতৰ স্বভাৱৰ বাবে গাঁওখনৰ সকলোৱে এতিয়া সিহঁতক অৱজ্ঞা কৰে। গতিকে বন্ধুসকল, যদি কাহিনীটো ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাহিনীটো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।